আসসালামু আলাইকুম রহমতুল্লাহি ওবারাকাতুহু। অসমবাসী মুছলমানসকলৰ বাবে এটা ডাঙৰ উপহাৰ। এই উপহাৰ আগবঢ়াইছে হজৰত মৌলানা মুফতি মুজাহিদুল ইছলাম কাছিমি চাহাবে। আজি নগাঁও সাহিত্য সভা ভৱনত উন্মোচিত হয় হজৰত মৌলানা মুফতি মুজাহিদ ইছলাম কাছিমি চাহাবৰ অসমীয়া বুখাৰী শ্বৰীফৰ প্ৰথম খণ্ড। এই উন্মোচনী অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী উচ্চ পৰ্যায়ৰ মুহাদ্দিছে উপস্থিত থকাৰ লগতে ৰাজ্যৰ বহুকেইজন বিশিষ্ট উলামায়ে কেৰাম উপস্থিত থাকে। এই উন্মোচনী সভাত সভাপতিত্ব কৰে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি হজৰত মৌলানা মুস্তাক আনফৰ চাহাবে। আহক আমি পোনে পোনে যাওঁ এতিয়া হজৰত মৌলানা মুস্তাক আনফৰ চাহাবৰ মন্তব্য, লগতে গ্ৰন্থকাৰ হজৰত মৌলানা মুজাহিদুল ইছলাম কাছিমি চাহাবৰ মন্তব্য শুনি লওঁ। মুজাহিদুল ইছলাম, মই এই বুখাৰী শৰীফ গ্ৰন্থখন মই নিজে লিখিছোঁ, অনুবাদ কৰিছোঁ আৰু মোৰ লগত সহযোগিতা আগবঢ়াইছে এই মৌলানা গিয়াছুদ্দিন চাহাব, আৰু ইয়াত আছে মাষ্টৰ আব্দুছ ছমাদ গনি আৰু উন্মোচক যিজন মৌলানা মুফতি আশ্ৰফুদ্দিন চাহাব। তেওঁলোকে মোক সহযোগিতা আগবঢ়াইছে আৰু বহুত তেওঁলোকে মোক পৰামৰ্শ দিছে। এই অসমীয়াত বুখাৰী শ্বৰীফখন অনুবাদৰ উদ্দেশ্য হৈছে একেবাৰে তিনিচুকীয়াৰ পৰা আৰম্ভ কৰি শদিয়ালৈ বৰাকবেলি চব ঠাইত মোৰ লগত সম্পৰ্কিত যিসকল শিক্ষিত মানুহ, আমাৰ মুছলমান হওক অমুছলমান, তেওঁলোকৰ পৰামৰ্শ আছিল যে মাদ্ৰাছাত বুখাৰী শ্বৰীফ পাঠদান দিয়া হয়, আপোনালোকে পাঠদান দিয়ে, ছাত্ৰসকলে পঢ়ে, কিন্তু আমি বুখাৰীত কি আছে আমিতো এইটো ক'ব নোৱাৰোঁ। গতিকে আমি অসমৰ ৰাইজে মুছলমান অমুছলমানে এই বুখাৰী শ্বৰীফত কি আছে ইয়াৰ এটা ব্যৱস্থা যদি কৰি দিব পাৰে তেতিয়াহ'লে খুব ভাল হ'ব। সেই কথাটোৱে মোৰ অন্তৰত ৰেখাপাত কৰিছিল। সেয়ে মই এই কামটো আৰম্ভ কৰি এই 1919 ইংৰাজীত কাম আৰম্ভ কৰি 2 বছৰত এইটো শেষ কৰিছোঁ। এটা কথা মনত ৰাখিব, আমাৰ কুৰাণ শ্বৰীফৰ যেনেকুৱা 30টা পাৰা আছে, বুখাৰী শ্বৰীফৰ 30টা পাৰা। সেই 30টা পাৰাৰ পৰা প্ৰথম পাৰাৰ অনুবাদ হৈছে, আৰু মই আশা ৰাখিছোঁ আল্লাহ তালাৰ ওচৰত যে বাকী 29 পাৰাও আল্লাহ তালাই মোক পূৰা কৰাৰ যাতে ক্ষমতা দিয়ে, তৌফিক দিয়ে, এইটো মই আশা ৰাখিছোঁ। আৰু মই এইটো আশাবাদী যে এই অসমীয়া বুখাৰী শ্বৰীফৰ যি ব্যাখ্যা উপস্থাপন কৰা হৈছে, এই ব্যাখ্যাৰ পৰা বিশেষকৈ আমাৰ অসমৰ মুছলমান অমুছলমান সমাজ উপকৃত হ'ব। আজি পবিত্ৰ বুখাৰী শ্বৰীফৰ সম্বোধন কৰা হ'ল আমাৰ মুফতি মুজাহিদুল ইছলাম কাছিমি চাহাব। তো তালিমী তৰক্কি বৰ্ডৰো দায়িত্বত আছে, জেনেৰেল ছেক্ৰেটাৰী। লগতে বহুত দিনৰ পৰা তোৰ চিন্তা আছিলে, কুৰাণৰ তৰ্জমা আছে, কিন্তু আমাৰ বুখাৰী শ্বৰীফ হ'ল কুৰাণ শ্বৰীফৰ পিছতেই বুখাৰী শ্বৰীফৰ মৰ্যাদা। কিছুমান কথা কুৰাণত আছে মানুহে এনেই বুজি নাপাব আয়াতৰ তেতিয়া আমাৰ মহম্মদ ৰছুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বুখাৰী শ্বৰীফত এইটো বৰ্ণনা কেনেকুৱা কৰিছে। যেমন ধৰক নমাজ আছে, নমাজ আপুনি পঢ়িব, নমাজ পঢ়িব, নমাজ পঢ়াটো কেনেকুৱা হ'ব লাগে, আপুনি জকাত দিব, জকাতটো কেনেকুৱা দিব লাগে, আপোনাৰ পৰিবাৰ ল'ৰা ছোৱালীৰ আপোনাৰ বাবা দেউতাৰ যিবিলাক প্ৰপাৰ্টি আছে, প্ৰপাৰ্টিটো মানুহক ল'ৰা ছোৱালীক কেনেকুৱা বিতৰণ কৰিব লাগে, এইবিলাক কুৰাণতো আছে, লগতে হদিছত বৰ্ণনা আছে। ছায়েন্স, টেকন'লজি, বিজ্ঞান, ইঞ্জিনিয়াৰিং, আপোনাৰ যিমান পূৰা বুখাৰী শ্বৰীফত এক মানুহ যদি চাই যদি ছায়েন্টিষ্ট হ'ব লাগে, আমাৰ আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনত তেওঁ কেনেকুৱা মানুহৰ লগত ব্যৱহাৰ আছিল, সমাজৰ কেনেকৈ সেৱা কৰিছিলে, আৰু দুখীয়া মানুহৰ লগত তেওঁৰ কি ব্যৱহাৰ আছিলে, সৰু হওক আৰু ডাঙৰ হওক, প্ৰতিবেশীৰ লগত কি ব্যৱহাৰ আছিলে, এইটো ইছলামৰ চব যিমান বস্তু আছে এই বুখাৰী শ্বৰীফত আপোনাৰ আছে। কিন্তু আমাৰ অসমত অসমীয়া ভাষাত নাথাকাৰ কাৰণে বহুত জ্ঞানৰ আপোনাৰ অভাৱ। এই জ্ঞানটো ভালকৈ ল'বৰ কাৰণে আৰু আন মানুহ জনগোষ্ঠী যিসকল আছে, যিসকলে অকণমান কুৰাণৰ ওপৰত কেতিয়াবা আপোনাৰ কুৰাণখন পঢ়ি পেলাই ভালকৈ বুজিব নোৱাৰে আৰু কিবা বেলেগ ব্যাখ্যা কৰি লয়, এই ভালকৈ যদি আপোনাৰ হদিছখন পঢ়ি লয় তে কুৰাণৰ লগত ব্যাখ্যা যদি থাকিব, মানুহে ভালকৈ তফছিৰ পঢ়ি ল'লে ভালকৈ বুজি পাব যে আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক সমাজৰ কাৰণে কি নিৰ্দেশ দি গৈছিলে। আমাৰ কুৰাণত আছে আমা আৰসালনাকা ইল্লা ৰাহমাতুল লিল আলামিন,
আমাৰ মহম্মদ সাল্লাল্লাহু আলাইহি আল্লাহ তালাই যিটো পঠুৱাইছিলে ৰহমত খালী মুছলমান কাৰণে নহয়, গোটেই মানৱ জাতিৰ কাৰণে ৰহমত বনাই পঠাইছিলে। সেইকাৰণে আমাৰ খুব ভাগ্য আজি আমি ইয়াত আহিছোঁ, আৰু আহি পালে আমি এই বুখাৰী শ্বৰীফৰ তৰ্জমা আজি অসমীয়া ভাষাৰ প্ৰথম খণ্ড আৰম্ভ হ'ল। আৰু মই আশা ৰাখিছোঁ এই বুখাৰী শ্বৰীফ যদি আমাৰ অসমবাসীয়ে, আমাৰ মুছলিম সমাজ হওক আৰু হিন্দু সমাজ হওক, যিকোনো সমাজৰ মানুহে যদি পঢ়ে আৰু আমাৰ মহম্মদ সাল্লাল্লাহু আলাইহি ইছলামৰ জীৱনীখন পঢ়িলে মানুহ উপকৃত হ'ব। লগতে এইটো পঢ়াৰ কাৰণে চবক আমি অনুৰোধ জনাইছোঁ।